বন্ধুসকল, আপোনালোকে বিশ্বাস নকৰিব, চীন দেশখন হৈছে ইচ্ছা শক্তিৰ মালিক। এই দেশখনে যিটোকে ভাবে সেইটো প্ৰায় কৰিয়ে পেলায়। বিজ্ঞানৰ দিশত এতিয়া চীন অইন দেশৰ তুলনাত বহু উন্নতি কৰি আহিছে। বিশ্বৰ সকলোতকৈ জনসংখ্যা থকা দেশ এই চীনে বিশ্বৰ আটাইতকৈ বিচিত্ৰ বিল্ডিং বা টাৱাৰ বনোৱাত আগভাগ ল'বলৈ চেষ্টা কৰি আছে। কিন্তু এই দেশৰ কিছুমান অদ্ভুত কাৰনামা আপুনি দেখি বহু আচৰিত হ'ব। গতিকে আহক বন্ধুসকল, আজি আমি জানো চীনৰ কিছুমান এনেকুৱা অদ্ভুত কাৰনামা আৰু কথা যিবিলাক হয়তো আপুনি নাজানে। গতিকে চাই থাকিব বিশ্ব এনচাইক্লোপিডিয়া চেনেল, আৰু এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লগতে ছাবস্ক্ৰাইব বাটনৰ ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, চীনৰ বেইজিং চহৰখনত আপুনি একদিন কটোৱা মানে 25ডাল চিগাৰেট খোৱাৰ নিচিনা হয়। সেই কাৰণতে চীনৰ এই চহৰখনত প্ৰত্যেকজন ব্যক্তিয়ে মুখত মাস্ক পিন্ধি ফুৰে, কাৰণ সেই চহৰখনৰ ইমানেই পলিউশ্যন। আপুনি যদি তাত মাস্ক নোহোৱাকে এদিন কটায় তেন্তে আপোনাৰ বেমাৰ নিশ্চিত। গতিকে চীনৰ বেইজিং চহৰখনত ইমানেই পলিউশ্যন যে আপুনি তাত এদিন উশাহ লোৱা মানে এটা বা দুটা পেকেট চিগাৰেট শেষ কৰা হয়। বন্ধুসকল, এইটো আচৰিত আৰু সত্য। দ্য গ্ৰেট ৱাল অফ চাইনাখন, অৰ্থাৎ চীনৰ বিখ্যাত ৱালখন যেনেদৰে স্পেচৰ পৰা নজৰ আহে, স্পেচত থকা ছেটেলাইটৰ দ্বাৰা চীনৰ সেই বেইজিং চহৰখনত থকা পলিউশ্যনৰ ৰেডিয়েশ্যনবিলাকো দেখা পোৱা যায়। আনকি চীন দেশৰ পানীত 90% বিষাক্ত পদাৰ্থ থাকে। আপোনাৰ এইটো কথা জানি বমি আহিব পাৰে যে চীনৰ মানুহে কণী খালে সেই কণী মানুহৰ পেচাবেৰে উতলায়। মানুহৰ পেচাবেৰে সিজোৱা কণীহে তেওঁলোকে খায়। আগৰে পৰা চীনৰ কিছুমান এনেকুৱা অদ্ভুত কথা শুনিবলৈ পোৱা যায় যে এই দেশত টেবুল চেয়াৰক বাদ দি সকলো ধৰণৰ চাৰিঠেঙীয়া জন্তু চীনৰ মানুহে ভক্ষণ কৰে। আৰু এই কথাবিলাক আজিৰ কথা নহয়, চীন দেশত যুগ যুগ ধৰি এনে কৰ্ম চলি আহিছে। চীনৰ মানুহৰ এইটো বিশ্বাস যে পেচাবত কণী উতলাই খালে তেওঁলোকৰ শৰীৰৰ গাৰ বিষ, ভৰিৰ বিষ, কোমৰৰ বিষ, গাঁঠিৰ বিষ ইত্যাদি ঠিক হয়। চীনৰ জেলখানাত ইমানে কয়দী আছে যে তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি দিবলৈ ডাঙৰ ডাঙৰ বাছ থাকে, আৰু সেই গাড়ীবিলাকত মৃত্যুদণ্ড দিয়া কয়দীবিলাকক তুলি লৈ এঠাইত নি একেলগে মৃত্যুদণ্ড দিয়া হয়। হিউমেন ৰাইটছ ৰিপৰ্টৰ মতে এই দেশত প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহৰ মৃত্যুদণ্ড হয়। এই দেশৰ চৰকাৰ বিৰোধী কৰ্মবিলাকত মৃত্যুদণ্ড দিয়া হয়। কিছুমানক লাইন লাইন কৰি থিয় কৰাই গুলিয়াই মৃত্যুদণ্ড দিয়া হয়, আৰু কিছুমানক লেথেল ইনজেকশ্যন ব্যৱহাৰ কৰি মৃত্যুদণ্ড দিয়া হয়। আপুনি এইটো কথা জানেনে, চীনৰ সৈনিকসকলৰ এটেনশ্যন বজাই ৰাখিবলৈ সৈনিকবিলাকৰ কলোৱাৰত এডাল আলপিন লগাই থোৱা হয়, যাতে তেওঁলোকৰ ডিঙি পণ হৈ থাকে, অৰ্থাৎ সজাগ অৱস্থাত থাকে। চীনৰ আৰ্মিবিলাকৰ বাবে চীনৰ চৰকাৰে বহু টকা খৰচ কৰে। US পিছতে বিশ্বৰ দ্বিতীয়তম আৰ্মি, য'ত চীনৰ চৰকাৰে অধিক টকা খৰচ কৰে আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়ে। চীনৰ আৰ্মিয়ে বান্দৰ, হাঁহ আৰু পাৰ চৰাই ইত্যাদি ধৰণৰ জীৱকো প্ৰশিক্ষণ দিয়ে। চীনৰ 10,000তকৈ অধিক পাৰ চৰাইক মেছেঞ্জাৰৰ ট্ৰেইনিং দিয়ে, যাতে আধুনিক প্ৰযুক্তিবিলাক বিকল হ'লে সেই পাৰ চৰাইবিলাকে উপযুক্ত কৰ্ম কৰে। আপুনি কেতিয়াবা ট্ৰেফিক জামত ফাঁচিছেনে? ট্ৰেফিক জামত ৰৈ থকাৰ বেদনা কেনেকুৱা সেইজনক সোধক যিজনে ট্ৰেফিক জামত ঘণ্টাৰ ওপৰত ঘণ্টা ধৰি ৰৈ থাকিব লগা হৈছিল। কিন্তু বন্ধুসকল, 2010 চনৰ আগষ্ট মাহত চীনৰ বেইজিং চহৰত এনেকুৱা এটা ট্ৰেফিক জাম হৈছিল, সেইটো শুনি আপুনি আচৰিত হ'ব, যিটো 100 কিলোমিটাৰ দীঘলীয়া ট্ৰেফিক জাম আছিল। আপোনাক জনাও যে এই ট্ৰেফিক জাম 10 দিন পৰ্যন্ত চলি আছিল। সেই জাম খোলাৰ 5 দিন পিছতহে ট্ৰেফিক নৰ্মাল হৈছিল। চীনৰ ৰাস্তাৰ ফুটপাথবিলাক আমাৰ দেশৰ দৰে নহয়। চীনত অত্যাধিক মানুহে ফোন ব্যৱহাৰ কৰে। তাৰ বাবে চীনৰ চৰকাৰে প্ৰত্যেক ৰাস্তাতে মোবাইল ফোন ব্যৱহাৰ কৰি খোজকাঢ়ি যোৱাৰ বাবে এটা বেলেগ ধৰণৰ ফুটপাথ বনাই দিছে, যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়। কিন্তু চীন দেশখন যিমানে যি বনাই নেদেখুৱাক কিয় আমাৰ ভাৰতৰ লগত তুলনা নাখাতে। এতিয়া আহোঁ চীনৰ কিছুমান কোম্পানীৰ বিশেষ আৱিষ্কাৰৰ বিষয়ে। চীনৰ এটা কোম্পানীয়ে চীনৰ সেই মানুহবিলাকৰ বাবে এটা গেজেট বনাইছে যিবিলাক মানুহে নিজৰ প্ৰেমিকাজনীক বা নিজৰ পত্নীজনীক সময় দিব নোৱাৰে। যিটো গেজেটে আপোনাৰ প্ৰেমিকা দূৰত থাকিলেও তেখেত ওচৰতে থকাৰ অনুভৱ কৰাব। বন্ধুসকল, আপোনালোকে ষ্ট্ৰেছ ৰিলিজাৰ গেজেটৰ বিষয়ে নিশ্চয় শুনিছে, আৰু কিছুমানে হয়তো এনেকুৱা ষ্ট্ৰেছ ৰিলিজাৰ গেজেট ব্যৱহাৰো কৰে। কিন্তু চীনৰ এটা কোম্পানীয়ে চীনৰ মহিলাসকলৰ বাবে এনেকুৱা এটা গেজেট নিৰ্মাণ কৰিছে যিটো দেখিবলৈ অলপ বেলেগ ধৰণৰ। গতিকে বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। আশা কৰিছোঁ চীন দেশৰ কিছুমান বিচিত্ৰ আৰু অদ্ভুত কাৰনামা দেখি আপোনালোকে নিশ্চয় ভাল পাইছে আৰু আচৰিত হৈছে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধু বান্ধৱীসকল।